হোটেল ৰেডিসন ব্লুত অগ্নিকাণ্ড ধোঁৱা লাগিল হোটেল কৰ্মচাৰীৰ তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা অগ্নিকাণ্ডত আহত কেইবাজনো লোক হঠাৎ হাহাকাৰ লাগিল পঞ্চতাৰকা হোটেল ৰেডিসন ব্লুত কাৰণ হঠাৎ জুই লাগিল হোটেল ৰেডিসন ব্লুত সকলোৰে হাহাকাৰ অৱস্থা আহিল SDRF তথা অগ্নি নিৰ্বাপক বাহিনী সময় নষ্ট নকৰি নামি পৰিল জুই নিয়ন্ত্ৰণত কিন্তু ৰব এয়া আচলতে আছিল অনুশীলন তথা আখৰা অগ্নি নিৰ্বাপক বাহিনীৰ ওখ অট্টালিকাত জুই লাগিলে কেনেদৰে জুই নিয়ন্ত্ৰণ কৰি আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰিব তাৰ বাবে অনুশীলন চলোৱাৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা হাইড্ৰলিক বাহনে কিদৰে আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে সেয়াও দেখুৱাবলৈ প্ৰয়াস চলায় এই বিশেষ ডেমোত আজি হোটেল ৰেডিসন ব্লুত এটা আমি ফায়াৰ সেফটি এৱাৰনেছ কাম ডেমনষ্ট্ৰেশ্যন কৰিছোঁ লগতে আমাৰ প্ৰিপেয়াৰ্ডনেছ টেষ্ট কৰাৰ কাৰণে আমি কিমানখিনি প্ৰিপেয়াৰ আছোঁ আমি হস্পিটেলৰ যাতে ইন দিছ ৰিগাৰ্ড ফায়াৰ সেফটিৰ ক্ষেত্ৰত যাতে কনফিডেন্স থাকে আমাৰো যাতে কনফিডেন্স থাকে ইন কেছ অফ এনি ইমাৰ্জেঞ্চি আমি যাতে ভালদৰে মানে হেণ্ডেল কৰিব পাৰোঁ তাৰে এটা আখৰা কৰা হৈছে তেওঁলোকে পৰিস্থিতি হেণ্ডেল কৰিব পৰা কেপাচিটি তেওঁলোকৰ নিজাকৈ আছে কিন্তু মাজে মাজে এনেকুৱা এক্সাৰচাইজৰ দৰকাৰ উল্লেখ্য যে অগ্নি নিৰ্বাপক বাহিনীয়ে পঞ্চতাৰকা হোটেলখনৰ অগ্নি নিৰ্বাপন ব্যৱস্থা কুশল অৱস্থাত আছে নে নাই তাৰো পৰ্যবেক্ষণ চলাইছিল য'ত উপস্থিত আছিল অগ্নি নিৰ্বাপক বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে হোটেল কৰ্তৃপক্ষ আজাৰাৰ পৰা প্ৰদীপ দাসৰ ৰিপৰ্ট আছাম টক্স